সোমাব পাৰিব না? দেখি ভয় লাগিছে। গুহাটো দেখিয়ে ভয় লাগিছে। সোমাব পাৰিব না? বিছনাখন কোনে ধুলে? হেল্ল' গাইজ, মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকে দেখাব পাব। আচলতে এইটো এটা বুলি নহয়, ইয়াৰ 3-4টা ভিডিঅ' ওলাব। গৈ আছোঁ এজেগালৈ, এতিয়া ক'লৈ গৈ আছোঁ আপোনাক কৈ আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাইজ আমি ওলাই দিছোঁ, ক'লোঁ এতিয়া মেচুকালৈ ওলাই দিছোঁ। আমি এতিয়া 3জনে হ'লোঁ আৰু এজন অহা কথা আছিলে, এতিয়া সেইজন নহ'লে। এতিয়া 2খন বাইক, আমাৰ এখন বাইক আৰু এইখন একদম ৰাইডাৰ লাগিছে নেকি চবকে? তুমি কাৰোবাক লোৱা নেকি ধোন? নাই, এজনক লগ ধৰিছিলোঁ, নোলালে মানুহ। এতিয়া অকলে যাবগৈ লাগিব। বাটত নহ'লে কাৰোবাক লৈ ল'বা। বাটত কাৰোবাক পালে লৈ যাব লাগিব। ঠিক আছে, এতিয়া ওলাই দিওঁ। বাকী ওলাওঁতে কেইটা 7টা বাজি গ'ল। এতিয়া মেচুকা হয়তো আজি গৈ নাপাওঁগৈ, আলঙলৈকে যাম চাগে। এতিয়া ওলাই যাওঁচোন, বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে, এই জোনাই পাইছোঁ। জোনাই সেইটো চাইড মানে এয়া বৰ্ডাৰ এৰিয়া হয়। সিফালে আপোনাৰ ধৰক জোনাই বুলি কয়, সেইটো চাইড জোনাই, আৰু এইখন ৰূপচিন বুলি কয়। এই এলেকাটো ৰূপচিন বুলি কয়। ইয়াতে আহি আপুনি পাছ বনাব লাগিব। এইটো পাছ বনোৱা অফিচটো দেখিছে, আৰু পাছ বনাই ল'লোঁ। 3টা মানুহৰ কাৰণে পাছ বনাই লোৱা হ'ল, আৰু 3টা মানুহৰ কাৰণে লৈছে 170কৈ লৈছে। আৰু মানে কি 3টা প্ৰত্যেকৰে এখন আধাৰ কাৰ্ড নহ'লে ভোটাৰ কাৰ্ড, কিবা এখন আপোনাৰ কাৰ্ড দৰকাৰ আছে, আৰু ফটো 2 কপিকৈ লাগিব। এতিয়া আমি অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া আমি যাওঁ পাচিঘাট। ইয়াৰ পৰা পাচিঘাট প্ৰায় 30-ৰ পৰা 35 কিলোমিটাৰ হ'ব বুলি কৈছে। তো ৰাতিপুৱা শুনা অলপ ঠাণ্ডা আছিলে, পূৰা এনেকৈ মাৰি লৈছোঁ। বাইকত ঠিকে থাকে, কিন্তু এনেকৈ ৰখি দিলে বহুত গৰম উঠে। এতিয়া গৰম উঠিছে নাই? এতিয়া বহুত গৰম দি আছে, কিন্তু হ'লেও উপায় নাই। যিহেতু বাইকত আহিছোঁ, এইবোৰ পেকিঙতে থাকিম, এইবোৰ খুলিবলৈ নাই আৰু। ঠিক আছে, ব'লো। এতিয়া আচল ঠাণ্ডাটো আহিব। ঠাণ্ডা আহিব। এতিয়া আমি যাওঁনে? এতিয়া ক'লৈকে যাবা? এতিয়া আমি যাম, কি জেগা আছিলে? আলঙলৈকে যাম। তাৰ আলঙত আজি থাকিব লাগিব। আলঙৰ আগত আমি পাচিঘাটত আমি তেওঁলোকৰ গাঁৱৰ ল'ৰা এজন তাতে থাকে, তেওঁ তাত গৈ পেলাই ভাত কেইটামান খাই ল'ম নেকি? খাই আমি আলঙত থাকিম। আমি যাম গন্তব্যস্থান কি হ'ল? মেচুকা। এইখিনিতে আপোনালোকৰ কথা এটা কওঁ যে এই পাছখন যে আমি বনালোঁ, এই পাছখন ইয়াত মানে চেকিং কৰা নাই। আচলতে পাচিঘাটতে আমি সোমাইছোঁ ন, ইয়াত কোনো চেকিং কৰা নাই। ইয়াৰ আকৌ ধৰক আপুনি বান্দৰদোৱাৰ ফালেদি যদি ইটানগৰ যায়, গহপুৰেদি যায়, তেতিয়া কিন্তু চেকিং কৰে। বান্দৰদোৱাৰতো বহুত বেছি চেকিং হয়। এতিয়া চব এয়া মিনিং এইটো নহয় যে এইফালেদি গ'লে অৰুণাচল যদি সোমাওঁ আমাৰ পাছখন কিয় বনাব লাগে, কিয়নো এই পইচাটো খৰচ কৰিব লাগে, আচলতে এইটো নাভাবিব। কেতিয়াবা চেকিং বহি যায়, যদি কেনেবাকৈ চেকিঙত বহে আৰু আপোনালোকৰ পাছ নাপায়, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। সেইকাৰণে সেইটো নাভাবিব, পাছ বনাই সোমাব অৰুণাচলত সোমাওঁতেনে। আৰু পাছ বনোৱাটো নিজৰে এটা ছেফটি হয়, আৰু লাগিলে 2-4 দিন বঢ়াই ল'ব, একো কথা নাই। আমি এসপ্তাহৰ লৈছোঁ, আমাক এসপ্তাহ নালাগে, 4-5 দিনৰ কাৰণে আমি বনালেই হয়। কিন্তু এসপ্তাহ লৈ লৈছোঁ, এইটো কথা নাই, তাৰ কাৰণে কোনো এক্সট্ৰা চাৰ্জেছ নালাগে। সেইটো কাৰণে পাছ বনাইহে অৰুণাচলত সোমাব। এতিয়া আপোনালোকে ভিডিঅ'টো এই চিনেৰী চাওক, পাচিঘাটৰ এই চিনেৰী চাওক। পাচিঘাটলৈ অহা বাটটো বৰ ধুনীয়া লাগে, মানে এই চিনেৰী চাই ভিডিঅ'টো আমি আগবঢ়াই নিওঁ, ব'লক। আহি নাই নেকি? হা? ৰাস্তাত এয়া মানে গোটেই পাথৰ পৰি আছে, আঁতৰাই আছে। এয়া দেখা পাইছে আঁতৰাই আছে, ৰাস্তা বনাই আছিলে, সেইকাৰণে শিল পাথৰ পৰি আছিলে, আৰু যাৰ কাৰণে অলপ টাইম ৰখিবলগীয়া হ'ল। আৰু আহি আছোঁ, যিমানে আহি আছোঁ ঠাণ্ডাটো লাগি গৈ আছে। আৰু আহি এইখিনিত মাজে মাজে একোৱেই নাপায়, মানে খালী চুনচান হয়। আৰু 2-এখন দোকান এতিয়া পাই পেলাই ৰখি এইখিনিতে আকৌ দেখা পালোঁ এটা গুহা আছে। পাৰিব না? সোমাব পাৰিব না? দেখি ভয় লাগিছে। গুহাটো দেখিয়ে ভয় লাগিছে।
দেখি নহয় যাব পাৰিবা নে যাব পাৰি ভূত চুত ওলাই আহিলে ভয় লাগিব মদ খাই নোযোৱা বুলি হয় নহয় ক'ব নোৱাৰি নহয় আমাৰ ক'ব নোৱাৰিতো কি ওলাই আছে তাৰপিছত গৈ পেলাই হা অকণমান গ'লো আৰু দুখোজমান বুলি ক'ব লাগিব দুখোজমান গ'লো নেকি বেছি যাম বোলে এনেকৈ ধৰি ধৰি টানি লৈ গৈছে চুকা নাপাওঁ সেই অকণমান গ'লো গোটেই কিবা হেৰি হৈ আছে মানুহ বিচনা এখনো মানুহে ৰাখি থৈছে সেয়া তাৰপিছত মদৰ বটল চটল দেখিছে ডাইনী আছে নি পইচা দিলা নে গুহাটো যিটো আছিলে সেই গুহাটোৰ পৰা চাইছোঁ ইয়াৰ পৰা দেখুৱাই আছে আৰু 71 কিলোমিটাৰ মানে 1.5 ঘণ্টা মোটামুটি লাগি যাব আমি 5:30 বজাত পাম আৰু এতিয়া চাওক ইয়াৰ কাষতে আপোনালোকক দেখুৱাওঁ এইখন দেখিছেনে ব্ৰহ্মপুত্ৰ লিখি আছে আমি ইয়াৰ চাইডে চাইডে গৈ আছোঁ এইখন ব্ৰহ্মপুত্ৰ এইখন যিখন গৈছে এইখন গৈ আছে মই জুম কৰি দিছোঁ এইটো চব ব্ৰহ্মপুত্ৰ লিখা আছে দেখিছেনে আমি এইটো ৰাস্তা ইয়াৰ চাইডে চাইডে এইখন ব্ৰহ্মপুত্ৰ গৈ আছে আৰু ইয়াৰ পানী চব পানী কালাৰটো অলপ ধৰিব পাৰিছেনে কিবা ধেপা ধেপা দেখিছা নাই কিবা ঘোলা ঘোলা টাইপ হৈ আছে এয়া এতিয়া ফাইনেলি আহি আমি পাই গ'লোহি এতিয়া কেইটা বাজিলে চাই লওক 6:30 আচলতে 5:30মান বজাতে পাই গ'লো পাই হোটেল চোটেল বিচাৰি থাকোঁতে অলপ টাইম লাগি গ'ল এতিয়া আহি এইখন হোটেলত আছোঁ হোটেল আগামত আছোঁ এইটো আপোনালোকে চাই ল'ব পাৰে এইটো ফোন নাম্বাৰ এইটো হয় বাকী ইহঁতে ফ্ৰেছ হৈ লৈছে বাকী এইফালে খেল চলি আছে কি ফ্ৰেছ হৈ গ'লা নেকি যদিও কষ্ট হৈছে আজি আহোঁতে চিনেৰীবিলাক ইমানেই ভাল মানে কষ্টটো অনুভৱ হোৱা নাই মানে চাৰিওফালে ইমানেই ধুনীয়া মানে বহিয়া হ'লেতো অলপ কষ্ট হ'ব বাইকত ইমান দূৰ 400 কিলোমিটাৰ কষ্টটো ফিল কৰা নাই মানে বহুত ভাল লাগিছে কাইলৈতো আৰু ভাল লাগিব আজি বহুত ভাল লাগিছে এতিয়া কাইলৈ মেইন আৰু কেইটা বজাত আমি যাব লাগিব ৰাতিপুৱা 5টাত যাব লাগিব 5টা বজাত যাব লাগিব 5টাত গ'লে হোটেলৰ পৰা কৈছে যে 5টা বজাত যাব লাগিব 2টাত পামগে বুলি কৈছে দূৰটো ইমান নহয় যদিও ৰাস্তা বহুত দূৰ নহয় 200 কিলোমিটাৰ ওপৰলৈ উঠিব লাগিব বাকী এতিয়া কাইলৈহে গম পোৱা যাব নে কি নেক্সট কি হয় কাইলৈ গম পোৱা হ'ব ভালেই হ'ব বাইক লৈ আচলতে হিলছত আৰু ইমান দূৰ অহা আগতে হেৰি নাই আমাৰ মানে আগে পিছে অহা নাই যে কাইলৈ লগ পাই আছো আজি মেচুকা যোৱা প্ৰথম ভিডিঅ' যিটো আহি আমি আলঙৰ ৰখিলোঁ আলঙৰ পৰা কাইলৈ ভিডিঅ'টো আৰম্ভ কৰিম মেচুকা আপোনালোক কোন কোন আহিছে জনাব এইটোৱে ভিডিঅ'টো আছিলে যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মঞ্জিল বাৰুৱা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ঠিক আছে বাই